আমাৰ পৰিয়ালৰ মানুহকেইটাই কয় মই হেনো ঘৰৰ হোম মিনিষ্টাৰ। দেশৰ হোম মিনিষ্টাৰ আৰু ঘৰৰ হোম মিনিষ্টাৰৰ মাজত এয়াই পাৰ্থক্য চাওক। ঘৰত থাকিলে ডিঙিত সদায় পাকঘৰটো আঁৰি ফুৰিবলগীয়া হয় আৰু পাকঘৰত ব্যস্ত হৈ থকা মানে পৰিয়ালৰ মানুহকেইটাৰ ফৰমাইচবোৰ পূৰণ কৰি থকা। আজিও এয়া বন্ধৰ দিন বুলি চিকেন বনোৱাৰ ফৰমাইচ আহিলেই নহয়, সেইমতেই সকলো যা যোগাৰ কৰি এই গেলা গৰমতো চিকেন বনোৱাত লাগি আছোঁ। অন্য যি নহওক, ল'ৰাটোৱে যেনেকৈ আবদাৰ কৰি কয় নবনোৱাকৈ থাকিবও নোৱাৰোঁ নহয়, কিন্তু আকৌ ল'ৰাটোৱে যিমান পাৰে সহায় কৰি দিয়ে দেই। আজি তাৰ ফৰমাইচতে এয়া সৰিয়হ দিয়া চিকেন বনাইছোঁ আৰু তাৰ কাৰণেই এই স্পেচিয়েলি বনোৱা চিকেনটোতো আলু দিবলগীয়া হৈছে। বনাই থকাৰ মাজতো সি আহি ওলাইহি নহয়, আইটেমটোনো কেনেকুৱা হৈছে চাবলৈ, আৰু মোৰ মনটো ভাল লগাবলৈ সহায় কৰাৰ নামত অলপ লৰায়ো দিয়ে। বাৰু যি কি নহওক, এটা সময়ত মোৰ সৰিয়হ দিয়া চিকেন ধুনীয়াকৈ ৰেডি হৈ গ'ল। ৰেডি টু চাৰ্ভ। যদিও গোটেইখিনিয়ে একেলগেই ভাত খাওঁ, প্ৰথমতেই ধুনীয়াকৈ ল'ৰাটোৰ ভাত সাজ ৰেডি কৰি দিলোঁ। সি যেতিয়া তাৰ ফেভাৰিট আইটেমৰ সৈতে ভাত সাজ খাবলৈ পায়, প্ৰথম ঘৰাটো মুখত দিয়ে যিটো ছেটিছফেকশ্যনৰ হাঁহি মাৰে, সেইটো দেখিয়েই মাক হিচাপে মোৰ মনটো একেবাৰে ভৰি যায়।